বাল্য বিবাহৰ ফলত সৃষ্টি হোৱা কিছুমান ঘটনাৰ আধাৰত আমি চুটিছো বাল্য বিবাহ। কি কৰিছ? অ বিমলা ক আছো হে এনে পাই তই মই আছো হে এনে। অ ভাত খালি নে? নাই খামহে। অ ময়ো খাম হে পাই। পিছে দেখিছনে আজিকালি দিনকাল কিমান বেয়ালৈ গৈ আছে। হয় দেই দিনকালবোৰ বৰ বেয়ালৈ গৈ আছে পাই। কালি মই বাতৰিত দেখিছোঁ সৰুতে বহুত ল'ৰা আছে অলপ শেষ হৈ গৈছে পাই। কি যে হৈছে পাই। শুনিছনে চৰকাৰে কিছুমান বৰ নতুন নিয়ম উলিয়াইছে নহয়। হয় নি? এতিয়া বিয়া হোৱা সৰু ল'ৰা ছোৱালীবোৰ হেনো জেললৈও যাব লাগিব পাই। হেল্ল' কি কৈছা? এই কি কৰিবা আৰু মায়ে গালি পাৰিছে সেইকাৰণে পঢ়িব পৰিছে। তোমালে মনত পৰিছে আজি? মোৰ আজি ইমান মনত পৰিছে তোমালে। আজি লগ কৰোঁ নহ'লে আবেলি। ঠিক আছে দিয়া আমি আগতে লগ কৰা জেগাতে লগ কৰিম। হ'ব দিয়া মা আহিব এতিয়া মই ফোন ৰাখিছোঁ হা। দেহা হ'ব দিয়া অ দেহা অঁ মা কি কৰি আছ? সেই পঢ়ি আছিলোঁ। কি পঢ়ি আছ? এইবোৰ প্ৰেক্টিকেল কৰিব দিছে কৰি আছিলোঁ। পঢ় দেই দেখিছই নহয় পৰীক্ষা পালেহি ভালকে পঢ়। পঢ় দেই। অ মা 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 এইফালে আহিবা। মই আবেলিকে দোকান পৰা আহিব লাগিব। মায়ে বা যাবলৈ দিয়ে নিদিয়ে। অ' মা শুনাচোন এইফালে। হেৰি মই চুহানীহঁতৰ ঘৰৰ পৰা আহোঁগে কিতাপ এখন আনিবলগীয়া আছিলে। কাৰ লগত যাবিনো তই? কেলে চুহানীৰ লগত যাম আকৌ মই। আৰু যাবি বাপেৰ অহা আগত সোনকালে ঘৰ সোমাবিহি। হ'ব ৰহিমলা ৰহিমলা শুনিছানে? বৰ গৰম পৰিছে পাই। ৰহিমলা আহিলে নেকি আপুনি? আহিলো। আজি ইমান সোনকালে আহিলে যে? আজি কাম সোনকালে সামৰি দিলো। খুব গৰম পৰিছে পানী অকণ লাগেচোন যোৱা। ৰ'ব দেই মই আনিছো। আনিছানে? ছোৱালী কেনি গৈছে নো? আজিকালি বৰ ঘূৰি ফুৰিবলৈ লৈছে। এই লগৰ ছোৱালী ঘৰৰ পৰা কিবা কিতাপ এখন আনিবলৈ গৈছে। আপোনাৰ ভোক লাগিব পাই চাগে। মই ভাতকেইটা বাঢ়ি দিওঁগে দেই। আপুনি মোৰ ভাতকেইটা ধুই লওকচোন। হ'ব দিয়া বাহাৰকে মই ভাতকেইটা ধুই লওঁগে বাৰু। মোৰ থাকি আছে 10 টকা দিয়া। নাই মাছটো ঘৰত থাকি আহিলে 20 টকা আছে বাৰু পইচা দিয়া। যোৱা মেনেজ কৰি আনি লৈ চিগাৰেট পুৰাকে। মা ই বিজ দিলে মই দিছো 100 তুমি দিয়া বিজ তাতলে হাত লৈ আহো। মই পাছত দি দিম ভাই। মই দি লোৱা আমাৰ হেবেলে যাবা মই দি দিম তেতিয়া। দিবাটো দিম। ওকে যাবা নাই ন আদলে? যাম যাবা। ই কোন বে আমাৰ গাঁৱত দেখি আছো যে সদায়। বে ইটো এইফালে ৰেগুলাৰ আহিবলৈ লৈছে। এতিয়া আমাৰ সদায় আহে নি? তাকে মই দেখাততো ৰেগুলাৰে দেখিছো। চাব লাগিব। তাক সঙ্গে বল ঠিক মা মা
পোৱাহে নাই বাৰু আৰু মাক যিহে মই ঘৰত ফাঁকি দি আহিছোঁ ইয়ালৈ আহিছোঁ বুলি যদি গম পাই নহয় মোক ইয়াতে মাৰিবহি দেউতাই গম পালেতো মই আজি একেবাৰে মাৰিয়ে পেলাব ঐ মই আহিছোঁ ৰবি দেই মোৰ হৃদয় रामधेनु हो यहाँ खातुरंगी रंगेरे बुकुते बियपा अभिमानी दारे किनु कोई गोपने तुमी शुना আমাৰ গাঁৱৰ মাক দেখিলে কৈ দিব মই লুকাওঁ দেই কথা এটা কোৱাচোন তুমি কিমান ভাল পোৱা মোক কাষত তৰা যিমান সিমান হ'ব নেকি ইমান চেণ্ডেলত তহঁতি আমাক বেছি ভয় খালে নেকি নাই ভয় কিয় খাম আকৌ মই তুমি হাতলৈ ইমান ভয় কৰিছ মই কোনো তোক আজি আমাৰ গাঁৱত প্ৰথম দেখিছোঁ মই কোনে নহয় তই কাৰ আগত কথা কৈছ জান নাই তই এইখন গাঁৱলৈ যে সদায় আহক কেলে আহক ঘৰত লগাই দিলে মই কি কৰোঁ ক'ত যাওঁ এতিয়া ঐ তোক মানা কৰিছিলে নে কাজে নকৰিবলৈ মোৰ কথাটো তই কেতিয়াও নুশুন খুৰা আপোনাৰ কি ছোৱালী কি কৈছে গম পায় কি কৈছে চক আছ চক আপোনাৰ ছোৱালী কাম তাকো ভালকে আমি বুজাবলৈ যাওঁতে আমাৰ লগত আকৌ মাৰপিট কৰিছে ৰহিমলা ৰহিমলা হেৰিয়ত মাতিছে যে কি হ'ল চাহ তোৰ ছোৱালীয়ে কি কাম কৰিছে তাই যদি মোৰ ওপৰত খালি চাই ল কি কৈছে তাই আজি এই কাটি মই চাহ বলা 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 এনেকুৱাখন নকৰিব
কি মই গম নাপাওঁ মই লৈ গ'ল মই গম নাপাওঁ ঘৰলৈ গ'লেতো আজি দেউতাই মোক শিকাই দিব আৰু চাগে দেউতা আহিও আছে চাগে আজি দুটা পালেতো আজি চেচেই দিব দেউতাই মই এতিয়া মই নাজানো লৈ গ'ল ঠিক আছে এনেদৰে প্ৰীতম আৰু পিংকিৰ সৰুতে বিয়া হ'বলগীয়া হয় 7 বছৰ পিছত পিংকি আৰু প্ৰীতম কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় চাওঁ আহক তলৰ কিশোৰীক বিয়া পতাসকল অথবা 14 বছৰৰ তলৰ কণমানি শিশুক বিয়া পতাসকল হুঁচিয়াৰ কাৰণ কাইলৈৰ পৰা হাজাৰ হাজাৰ বাল্য ৰঙা ঘৰৰ আলহী হ'ব হাজাৰ হাজাৰ স্বামী লাগিলে পূৰ্বে বাল্য বিয়া পাতি ভাল জন্দাখন চপালো কি হলো কোৱা কাইলৈৰ পৰা বছৰৰ তলৰ কিশোৰীক বিয়া পতাসকল অথবা 14 বছৰৰ তলৰ কণমানি শিশুক বিয়া পতাসকল হুঁচিয়াৰ কাৰণ ৰঙা ঘৰৰ আলহী হ'ব হাজাৰ হাজাৰ স্বামী সেয়া লাগিলে পূৰ্বে বাল্য বিবাহ কৰা সকলেই হওক অথবা নতুনকৈ কম বয়সৰ ছোৱালীক গ্ৰেপ্তাৰ অহাতে ভুল আছিলে ৰঙা ঘৰৰ দিনৰ দিনটো কাম নাই কুঁহিয়া খাই ফুৰ নাই তোৰ আৰু কি কাম নাই দিনটো পিকিটা ঘূৰি গাঁৱে গাঁৱে পিংকি গম পাইছনে সৰুতে বিয়া পতাবোৰক চবকে পুলিচে নিছে মোৰ মতাটোকো নিলে তহঁতৰ তাকো পলাবলে কৈ বুজিছনে নহলে সেইটোকো নিব পুলিচে অ মই কতে মৰো হেৰি পুলিচেনে অ দেতা তহঁতি থাক দে মই যাওঁ হলে পাই কি হলো চব কি হল এ পুলিচ আহিছে বোলে আমাৰ তোমাক নিবলৈ আহিছে কোনে কৈছে যেনেকুৱাখন কৈছে সংসাৰ কথা গমহে নাপায় যেনিবা তেওঁ এই চুবুৰীয়া মানুহজনী আহিলে কবলে তোমাক বোলে নিবলৈ আহিছে বোলে অ আহিলে চাগে ঐ পলা পলা মই ক'ত যাওঁ এতিয়া তেওঁ যে সংসাৰ কথা একো গমেই নাপায় পুলিচ আহিছে নহ'লে গমেই নাপায় অ হয় মাত্ৰা শুনিছো পাই আহিছে পাই অ সঁচাকে আহিছে ক'ত যাওঁ এতিয়া পলা হাজৰিকা তুমি বাহিৰত চাম ভিতৰত স্যার এইজনী আহক আহক এইজনী এফালে আহক উঠ এফালে ওলা চুপ থাক তোক নিনো তোৰ মতা কেনি গ'ল কেনি গ'ল সঁচা কথা ক এনেকে নামানে হাজৰিকা এই ব্যৱস্থা লয় ব্যৱস্থা ল'ব লাগিব ছাৰ তই কবি নে তাক কেনি গ'ল কালি দেখুৱাব নাই তই নিজৰ মতাটো কেনি গ'ল গম নাপাৱ নে হাজৰিকা এইটো চক এইটো চক তই তললে নাম লুকাবলৈ পালে নে পথাৰত নাম চুপ থাক বাপেকে কেনি গ'ল নাজানো চাহ হয়তো চাহ বলক ভাত বহুত খালি বল ভাত খাবি বল বল তোক আজি দি আছো বল বাল্য বিবাহ কৰাৰ কাৰণে প্ৰীতমক যাৱজ্জীৱন কাৰাদণ্ড
দিয়া হয়। কাম বন নাই তোৰ আৰু কাৰো কি কৰিবা মোৰ কাম বন নাই মানে ধুনীয়াকে ষ্টাৰ ভালকে পঢ় দেই মোবাইলটো দেখিবলৈ কাৰণে অ মা কি কৰি আছ তই ঘৰত খেলি মেলি হ'ল আমাৰ সকলোৰে দ্বাৰা পৰিচালিত ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে চাই এইবাৰ প্ৰথম কৰিছো